মহাৰাজৰ জয় হওক। কি সন্দেহ আছিল অকপতে ব্যক্ত কৰা। মহাৰাজ ক্ষমা কৰিব মহাৰাজ, কিন্তু আপোনাৰ ৰাজমহলত দুৰ্গন্ধ বিয়পি পৰিছে মহাৰাজ। একদম গোটেই ৰাজমহলটো দুৰ্গন্ধই ছানি ধৰিছে মহাৰাজ। এয়া তুমি কি কৈছা চিপাহী? ৰাজমহল দুৰ্গন্ধই বিয়পি পৰিছে? এয়া হ'বই নোৱাৰে। চিপাহী, তুমি এটা কাম কৰা, এই একফালৰ পেৰে সকলোৰে গাৰ গোন্ধ শুহি আহা, আৰু যাৰে তুমি গাৰ গোন্ধ পোৱা তুৰন্তে আহি মোক খবৰ কৰা। হ'ব মহাৰাজ, আপোনাৰ আজ্ঞা চিৰনতকে পালন কৰিম। আপুনি কিয় বা আহিছে? মহাৰাজৰ আদেশ, এই ৰাজমহলত হৈ থকা দুৰ্গন্ধৰ সুমূত্ৰ উলিয়াব লাগে। মহাৰাজে আদেশ দিছে, আপোনালোক সকলোৰে গাৰ দুৰ্গন্ধটো শুঙি চাব দিছে। মই শুঙি চাবই লাগিব। এতিয়া আপুনি আহক। নাই, আপোনাৰ গাৰ পৰাটো দুৰ্গন্ধ ওলোৱা নাই। আপুনি আসন গ্ৰহণ কৰক। আপুনি আহক এইবাৰ। নাই, আপোনাৰ গাৰ পৰাটো দুৰ্গন্ধ অহা নাই।